কালি হৈ যোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনাটো আমাৰ দেশৰ বাবে অতিকৈ দুখ লগা ঘটনা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনে ঘটনা দেশত কেতিয়াও নহওক। লগতে এই দুৰ্ঘটনাত মৃত ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আজি আহকচোন জানো এই দুৰ্ঘটনাটোনো কেনেকৈ হ'বলৈ পালে। জ্যোতিষীয় দৃষ্টিকোণ আৰু সংখ্যাতত্ত্বৰ দৃষ্টিকোণৰ পৰা অকণমান আমি বিশ্লেষণ কৰি চাওঁ। প্ৰথম কথা হৈছে বিমানখনত যিমানজন যাত্ৰী গৈছিল সেই যাত্ৰীসকলৰ সংখ্যাটো টোটেল কৰি চালে যিটো সংখ্যা পোৱা যায় সেই সংখ্যাটো একেবাৰে অশুভ আছিল। সেই সংখ্যাটো 2 আৰু 4ৰে গঠিত হৈছে। চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি হ'লে ভ্ৰমণত কষ্ট হয় নাইবা পথ দুৰ্ঘটনা হয়। যাৰ জন্ম পত্ৰিকাত চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি থাকে তেওঁলোকৰ দুৰ্ঘটনা হ'বই। আৰু কালিৰ বিমানখনত যাত্ৰী আছিল 242 জন, অৰ্থাৎ নিউমাৰলজিৰ মতে 2 সংখ্যাটো বুজোৱা হয় চন্দ্ৰক আৰু 4 সংখ্যাটো বুজোৱা হয় ৰাহুক, অৰ্থাৎ অজানিতে চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি বনোৱা হ'ল। এতিয়া যে 242 জন যাত্ৰীৰ কথা কৈছোঁ, 2 + 4 + 2 = 8 আৰু 8ৰে বুজোৱা হয় শনিদেৱক। শনি হৈছে কৰ্মফলদাতা, কৰ্মৰ অধিপতি হৈছে শনিদেৱ। অৰ্থাৎ শনিয়ে যিকোনো এটা কাম কৰোৱায়। হয়তো সকলোৰে লগত এইটো নিমিলিবও পাৰে, কিন্তু যিসকলৰ জন্ম পত্ৰিকাত চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি একেলগে আছে আৰু তাৰ ওপৰেদি যদি শনিদেৱ যায় তেতিয়া এনেধৰণৰ দুৰ্ঘটনা প্ৰায় নিশ্চিত। এইখিনিতে মই আপোনালোকৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, যিসকলৰ জন্ম কোনো মাহৰ 24 তাৰিখে হৈছে তেওঁলোকৰ জীৱনত বাৰু এবাৰ হ'লেও দুৰ্ঘটনা হৈছেনে? মোক কমেণ্ট যোগে জনাবচোন। ধন্যবাদ।